নমস্কাৰ স্বাগতম জনাইছো আৰএ সলিউশন চেনেলটোলৈ হায়াৰ সেকেন্ডাৰী আৰ্টছত কৰাৰ পাছত কি কেৰিয়াৰ অপচন থাকে তাৰ বিষয়ে আহক আজি আলোচনা কৰোঁ। আমি প্ৰথমতে সকলো জানো যে বিএ সাধাৰণতে আৰ্টছত পঢ়ি পিনি বিএ কৰাৰ কথাই সকলোৱে ভাবে, কিন্তু বিএ কৰাৰ উপৰি যে আৰু কি কৰিব পাৰি বা বিএও যে কেইবা ধৰণৰ কৰিব পাৰি সেইটো বিষয়টো আমি নাজানো চাগে। আহক চাওঁ বিএ কেই প্ৰকাৰৰ। সাধাৰণতে বিএ দুই ধৰণৰ কৰিব পাৰি। এটা আপুনি নিজৰ পাৰ্টিকুলাৰ চইচৰ ওপৰত ডিপেণ্ড কৰি অনাৰ্ছ লৈ পিনি আপুনি ল'ব পাৰে, নাইবা অনাৰ্ছ নোলোৱাকৈও আপুনি বিএ কৰিব পাৰে। যিয়ে কি নহওক বিএ কৰাৰ পাছতে যে আপোনাৰ সীমাবদ্ধ বা আৰ্টছত পঢ়ি পিনি আপুনি বিএটোৱে কৰিব তাৰ সেয়াই সীমা, তেনেকুৱা কোনো কথা নাই। আৰ্টছৰো অজস্ৰ কেৰিয়াৰ অপশ্যন আছে। আহক এটা এটাকৈ আমি চাই যাওঁ। প্ৰথমটো বিএ পাৰ্টিকুলাৰ ছাবজেক্ট আপুনি ধৰি লওক ইকনমিক্স ল'লে, এন্থ্ৰপ'লজি ল'লে। এতিয়া আপুনি চইচ কৰা ছাবজেক্টবিলাকৰ প্ৰত্যেকৰে নিজা নিজা এটা কেৰিয়াৰ আছে, কেৰিয়াৰ অপশ্যন আছে। আপুনি যোনটো লাইনত যাব বিচাৰে সেইটো বিষয়ৰ ওপৰত লৈ পিনি আপুনি সেইটো লাইনত যাব পাৰিব। তদুপৰি আপুনি ধৰক বিএ পাছ কৰিলে, বিএ পাছ কৰাৰ পাছত বিএড কৰিলে, বিএড কৰি পিনি আপুনি টেট দিব পাৰিব। তাৰ ওপৰত নিশ্চয় আপুনি বোলে এমএ কৰিলে, এমএ কৰাৰ পিছত পিএইচডি কৰিলে, এনেধৰণে আপুনি আপোনাৰ পঢ়া গতিটো আপুনি লৈ গৈ থাকিব পাৰিব আৰু আপোনাৰ এটা কেৰিয়াৰ গঢ়ি গৈ থাকিব। নেক্সট অপশ্যনটো চাওক। নেক্সট অপশ্যনটো হ'ল আপোনাৰ BFA বেচেলৰ অফ ফাইন আৰ্টছ। ইয়াত আপোনাৰ যদি বিশেষ নাচ গান নাটকৰ ওপৰত ৰাপ আছে তেন্তে আপুনি BFA ডিগ্ৰীটো ল'ব পাৰে। ইয়াত আপোনাৰ গান নাচ নাটক ছবি আদি নিজৰ ৰাপৰ ওপৰত বেছ কৰি পিনি লোৱা হয় এজ এ কেৰিয়াৰ হিচাপে। আপুনি যোনটো আপোনাৰ বেছি ৰাপ আছে আপুনি সেইটোৰ ওপৰত আপোনাৰ কেৰিয়াৰ গঢ়িব পাৰিব। নেক্সট অপশ্যনটো চাওক BA LLB। এই কোৰ্চটো আপোনাৰ ইণ্টিগ্ৰেটেড কোৰ্চ হয়। ইয়াত আপোনাৰ 3 বছৰৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী আৰু 2 বছৰ ল' পঢ়িব লাগে। ইয়াৰ পাছত আপুনি লয়াৰ হ'ব পাৰিব। যাৰ উকিল হোৱাৰ সপোন আছে তেওঁলোকে এই ডিগ্ৰীটো ল'ব পাৰে। নেক্সট অপশ্যনটো চাওক। নেক্সট অপশ্যনটো হ'ল আপোনাৰ BBA বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। আপুনি আৰ্টছ পঢ়িও কমাৰ্চৰ লাইনত যাব পাৰিব। এইটো আপোনাৰ মেনেজমেণ্ট কোৰ্চ হয়। BBA কৰাৰ পাছত আপুনি MBA কৰিব পাৰিব। নেক্সট অপশ্যনটো হ'ল আপোনাৰ বেচেলৰ অফ জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন। এইটো ডিগ্ৰী লোৱাৰ পাছত আপুনি সাংবাদিকতা কৰিব লাগিব। আপোনাৰ যদি সাংবাদিক হোৱাৰ সপোন আছে তেন্তে আপুনি এইটো ডিগ্ৰী ল'ব পাৰে। নেক্সট অপশ্যনটো হ'ল আপোনাৰ বেচেলাৰ্ছ ইন কম্পিউটাৰ এপ্লিকেশ্যন। এইটো আপোনাৰ টেকনিকেল কোৰ্চ হয়। আপোনাৰ যদি কম্পিউটাৰৰ ওপৰত ৰাপ আছে তেন্তে আপুনি এইটো কোৰ্চ কৰিব পাৰে। নৰ্থ লখিমপুৰ কলেজতো আপুনি এইটো কোৰ্চ কৰিব পাৰিব। এতিয়া আহক আমি চাওঁ আৰ্টছ ষ্ট্ৰীমৰ পৰা 12 পাছ কৰাৰ পাছত কৰিব পৰা কেইটামান ডিপ্ল'মা কোৰ্চৰ বিষয়ে। ডিপ্ল'মা কোৰ্চসমূহৰ ভিতৰৰ অপশ্যন এটা হৈছে আপোনাৰ ট্ৰেভেল এণ্ড টুৰিজম। আপোনাৰ যদি ভ্ৰমণৰ চখ আছে তেন্তে আপুনি ট্ৰেভেল এণ্ড টুৰিজমৰ ওপৰত ডিপ্ল'মা ল'ব পাৰে আৰু দেশ বিদেশ ভ্ৰমণ কৰাৰ লগতে আপোনাৰ কেৰিয়াৰো আপুনি চলাই নিব পাৰিব। ইয়াৰ পাছত আপোনাৰ নেক্সট অপশ্যনটো হ'ল ডিজিটেল মাৰ্কেটিং। ডিজিটেল মাৰ্কেটিঙৰ কথানো কি ক'ম, আপোনালোকেতো জানেই বৰ্তমান যুগত ডিজিটেল মাৰ্কেটিঙৰ প্ৰাধান্য কিমান। আপোনালোকে ডিজিটেল মাৰ্কেটিঙৰ ডিপ্ল'মা লৈ আপোনালোকৰ কেৰিয়াৰ গঠন কৰিব পাৰিব। নেক্সট অপশ্যনটো হ'ল আপোনাৰ ফেশ্বন ডিজাইনাৰ। আপোনালোকে ফেশ্বন ডিজাইনিঙত ডিপ্ল'মা কোৰ্চ লৈও আপোনালোকৰ কেৰিয়াৰ গঠন কৰিব পাৰিব। ছোৱালীৰ বাবে এটা কেৰিয়াৰ অপশ্যন হ'ল নাৰ্ছিং। 12 পাছ কৰাৰ পাছত আৰ্টছৰ পৰা আপোনালোকে গৈ নাৰ্ছিঙো কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। মোৰ বিভিন্ন ধৰণৰ এডুকেশ্যনেল ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।